এই জংগল অঞ্চলত ফৰেষ্ট এৰিয়াত খোৱা পানীৰ কাৰণে বহু দিনৰ পৰা দীৰ্ঘদিনৰ পৰা আমাৰ মানুহখিনিয়ে বহুত অসুবিধাত পৰি আছিলে। বহু সময়ত দেখিছিলোঁ আমি তেওঁলোকে নদী নাদৰ পানীও খাই আছিলে। পানী তেওঁলোকৰ তাত পানী বহুত মানে নদীত পানী, ৰাস্তাত পানী, বহুত পানী কিন্তু খাবলৈ কাৰণে ভাল উপযুক্ত পানী নোহোৱাৰ কাৰণে মানুহখিনি বহুত অসুবিধাত আছিলে। আৰু এই পানীৰ ভাল পানী নোপোৱাৰ কাৰণে বহুতবাৰ মানুহখিনিৰ বেমাৰো দেখা গৈছিলে, কলেৰা, ডায়েৰিয়া এইবিলাক বেমাৰো তেওঁলোকৰ দেখা গৈছিলে। সেইবাবে আমাৰ চৰকাৰৰ পৰা ইনিচিয়েটিভ লৈ পেলাই এইবাৰ 4খন আমাৰ JJMৰ আমাৰ যি PHC ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ডক্টৰ নীলেশ স্বৰ্গীয়াৰী ডিপাৰ্টমেণ্টৰ পৰা 4খন আমাৰ পানী যোগান আঁচনিৰ বা পানী ছাপ্লাই দিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। বেইথালি, নিজৰাপাৰ, নিজৰা চেণ্টাৰৰ ওচৰতে নিজৰা, তাৰপিছত আপোনাৰ ৰূপাজুলি এইবোৰ অঞ্চলত আমি আজি ইনগ্ৰেট কৰিলোঁ। আৰু আমি ভাবোঁ এই আমি যে পানীৰ ব্যৱস্থা কৰা হৈছে, এই পানীখিনিৰ মানুহখিনিৰ কাৰণে সুবিধা হ'ব। আৰু যিটো প্ৰব্লেম তেওঁলোকে দীৰ্ঘদিনীয়া পানীৰ কাৰণে সমস্যাত ভুগি আছিলে, সেই সমস্যাটো তেওঁলোকৰ শেষ হ'ব বুলি আশা কৰিছোঁ।